যাৰ কপালত দুখ থাকে ভগৱানে আকৌ গোটেই পৃথিৱীৰ দুখবোৰ তাৰে কপালত আনি ঢালি দিয়ে। এয়া হ'ল মোৰ গতি আৰু মোৰ পৰিস্থিতি। দেখিছেনে, অকণমান ধুমুহা বতাহ অহাতে মোৰ গতি এয়া হৈ যায়। গডৰেজ, আলমাৰি সকলোবোৰ তিতি গৈছে। বেটীৰ ঔষধ পাতি সকলোবোৰ তিতি গৈছে। আৰু মানে এইবোৰ ভাল কৰোঁতেহে মই গম পাম আৰু কি অৱস্থা হয় মোৰ। আৰু মানে কি ক'ম, আমাৰ অৱস্থা এয়াই আৰু দুখীয়া মানুহৰ এয়া মাজে মাজে মানে এনেকুৱা পৰিস্থিতি হয়ে। আৰু এইফালে মানে আমাৰ বেটীক চেৰেলেক্স খুৱাই আছিলোঁ। তাক মানে চেৰেলেক্স খুৱাই থাকোঁতে আধাতে মানে তাৰ চেৰেলেক্সৰ বাতি এৰি দৌৰিবলগীয়া হ'ল সেই ৰুমত। মানে সি গমেই পোৱা নাই বেচেৰি, মানে কি ক'ম আৰু তাক দেখিলেও বেয়াও লাগে। তাৰ মানে চেৰেলেক্সখিনি আধাতেই খাই তেনেকৈ থাকি গ'ল। আৰু তাৰপিছত কি হ'ল, তাই মানে শুয়ে থাকিলে আৰু এনেকৈ মই এইবোৰ কৰি থাকোঁতে তাৰ মানে টোপনি লাগিলে আৰু তেনেকৈ শুয়ে থাকিল। দেখিলেও বেয়া লাগে। আৰু এইফালে এতিয়া মোৰ কামবিলাক মই কৰিছোঁ, এইবোৰ চব তিতি থাকিলে তো ৰাতিৰ ভিতৰতে মানে মুচি কুচি থৈ দিছোঁ, কাৰণ নহ'লে মামৰে খাই দিব। মামৰে খালে মানে কি হ'ব, মামৰে ধৰিলে আৰু বেয়া হৈ যাব ন। কষ্ট পইচাৰে লোৱা বস্তু তো ভাল কৰিব লাগিব, আৰু বেয়া হ'লে মোৰে ক্ষতি হ'ব, আমাৰে ক্ষতি হ'ব। সেইকাৰণে মানে ৰাতিৰ ভিতৰতে মন বেয়া, তথাপিও মানে মন বেয়া হ'লেও কি কৰিম আৰু নিজৰ বস্তু আৰু ভাল কৰিবই লাগিব। সেইকাৰণে মানে ভাল কৰি লৈছোঁ ৰাতিৰ ভিতৰতে, আৰু ৰাতিপুৱা উঠি মোৰহে কষ্ট হ'ব। তো সেইকাৰণে মানে এতিয়া মানে ভাল কৰি লৈছোঁ। আৰু এতিয়া মোৰ লগত আছে মানে মোৰ সৰু ছোৱালী বেটী, তাই মানে আছে সেই ভইচ দিয়াৰ সময় মানে তাইও দিছে আৰু ভইচ অকণমান আপোনালোকে শুনি লওক। আৰু কি ক'ম আৰু এয়াই ল'ৰা ছোৱালী হোৱাৰ পিছত আৰু মাকবোৰৰ এয়াই গতি, মানে একো এটা কৰিব নোৱাৰি। সিহঁতৰ মানে মাত থাকিবই আৰু ক'তনো আৰু চুপ কৰি থাকিব। তো তাইও দি আছে ভইচ মোৰ লগতে, তো আপোনালোকে অকণমান শুনি লওক। আৰু এয়া ভিতৰতো অকণমান পানী সোমাইছিলে, সেই কাপোৰবোৰ তিতা নাই, চাইডে চাইডে মানে অকণমান লাগি আছিলে, সেয়া মুচি দিলোঁ, নহ'লে আৰু বেয়া হৈ যাব ন। তো এয়াই আৰু বৰষুণ বতাহৰ দিন আহিলে আৰু আমাৰ গতি এয়া হয়। এইফালে ড্ৰেছিং টেবুল সকলোবোৰ মানে আৰু তিতি থাকিলে। তো এয়াই আৰু ভাল কৰি লৈছোঁ, আৰু কি কৰি ভাল কৰিবই লাগিব, নিজে নকৰিলে আৰু কোনে কৰি দিব। আৰু ৰাতিপুৱা যিহেতু হাজবেণ্ড ৰাতিপুৱাতে ওলাই যাব, সেইকাৰণে মানে মোৰ দিগদাৰ হ'ব ৰাতিপুৱা বেটীক লৈ। সেইকাৰণে মানে মই ৰাতিতে আধা আধি কাম এনেকৈ ভাল কৰি লৈছোঁ। আৰু বিচনা পাতি সকলোবোৰ মানে ভাল কৰিম, আৰু যিহেতু ইমান বিচনাখনত ইমানকৈ পোৱা নাই বৰষুণ, তো ইয়াতে শুব লাগিব। আছে সেই ৰুমত দুখন বিচনা, কিন্তু সেই ৰুমত মানে বহুতে বস্তু কাপোৰ কানি আছে, আৰু বেলেগ বিচনাত শুবলৈ মন নাযায়। যিখন নিজৰ বিচনা মানে সদায় শুৱা হয়, সেইখনতে শুবলৈ মন যায়। তো সেইকাৰণে মানে এইখনে ভাল কৰি আছোঁ, ৰাতি ইয়াতে শুম এনেকৈ। আৰু ৰাতি নাহিব যিহেতু বৰষুণ, তো সেইকাৰণে মানে ইয়াতে শুই ল'ম আৰু এনেকৈ ভাল কৰি আছোঁ। দুখীয়া মানুহৰ জীৱন এনেকুৱাই আৰু, কোনোবাই হাঁহিব পাৰে, নাহাঁহিব। আমাৰ গতি এয়াই, দুখীয়া হৈ মানে কি ক'ম আৰু, একো আৰু ক'বলগীয়া নাই। এইখিনি আৰু আজিৰ ভিডিঅ'টো আছিলে। তো এয়াই।